বান্ধৱীসকল এছাম ষ্টাডি পইণ্ট ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। এই ভিডিঅ'টিত মই অসম টেট 2021 অসমীয়া বিষয়টিৰ অসমীয়া ভাষাৰ জন্ম ক্ৰম বিকাশ আৰু উপভাষাৰ ওপৰত অকমান ষ্টাডি মেটেৰিয়েল লৈ আহিছো। ইয়াত মেইন পইণ্ট কিছুমান লিখি আনিছো মই। এই পইণ্টসমূহৰ কিছুমান প্ৰশ্ন আহিব পাৰে। এই পইণ্টবিলাক হ'ল এনে ধৰণৰ: অসমীয়া ভাষা আৰ্য গোষ্ঠীৰ। এইটোৰ পৰা MCQ কুৱেশ্যন হ'ব পাৰে। অসমীয়া ভাষা কি গোষ্ঠীৰ ভাষা? এইটো এটা MCQ কুৱেশ্যন হ'ব পাৰে। নেক্সট যিটো পইণ্ট হৈছে সেইটো হৈছে দশম একাদশ শতিকাত প্ৰাকৃত অপভ্ৰংশৰ পৰিৱৰ্তিত হৈ নৱভাৰতীয় আৰ্য ভাষা হিচাপে অসমীয়া ভাষাই ৰূপ পায়। এইটোৰ পৰা এটা কুৱেশ্যন হ'ব পাৰে, প্ৰাকৃত অপভ্ৰংশৰ পৰা পৰিৱৰ্তিত হৈ নৱভাৰতীয় আৰ্য ভাষা হিচাপে অসমীয়া ভাষাই কেতিয়া ৰূপ পায়? আৰু ইয়াৰ উত্তৰটো তেতিয়া হ'ব দশম একাদশ শতিকাত। নেক্সট পইণ্টটো হৈছে অসমীয়া ভাষাত প্ৰভাৱ পেলোৱা এটা উল্লেখযোগ্য ভাষাগোষ্ঠীৰ নাম হ'ল তিব্বত বৰ্মী। ইয়াৰ পৰা এটা কুৱেশ্যন হ'ব পাৰে, অসমীয়া ভাষাত প্ৰভাৱ পেলোৱা এটা উল্লেখযোগ্য ভাষাগোষ্ঠীৰ নাম উল্লেখ কৰা। ইয়াৰ উত্তৰটো হৈ যাব তিব্বত বৰ্মী। তাৰ পিছৰ পইণ্টটো হৈছে আৰ্য ভাষা প্ৰসাৰত গুৰুত্ব দিয়া অসুৰ ৰজাজন হ'ল নৰকাসুৰ। ইয়াৰ পৰা MCQ হ'ব পাৰে, আৰ্য ভাষা প্ৰসাৰত গুৰুত্ব দিয়া অসুৰ ৰজাজন কোন? আৰু ইয়াৰ উত্তৰটো হৈ যাব তেতিয়া নৰকাসুৰ। নেক্সট পইণ্টটো হ'ল অসমত ব্ৰাহ্মণসকলক প্ৰতিষ্ঠা কৰা ৰজাজন হ'ল নৰকাসুৰ। ইয়াৰ পৰা MCQ হ'ব পাৰে, অসমত ব্ৰাহ্মণসকলক প্ৰতিষ্ঠা কৰা ৰজাজন কোন? আৰু তেতিয়া ইয়াৰ উত্তৰটো হৈ যাব নৰকাসুৰ। নেক্সট পইণ্টটো হৈছে ভাৰতীয় আৰ্য ভাষাৰ স্তৰ হ'ল তিনিটা। আৰু ইয়াৰ পৰা MCQ হ'ব পাৰে, ভাৰতীয় আৰ্য ভাষাৰ স্তৰ কেইটা? আৰু ইয়াৰ তেতিয়া উত্তৰ হ'বগৈ তিনিটা। নেক্সট পইণ্টটো হৈছে মধ্য ভাৰতীয় আৰ্য ভাষাৰ এটা উদাহৰণ হ'ল পালি ভাষা। MCQ হ'ব পাৰে, মধ্য ভাৰতীয় আৰ্য ভাষাৰ এটা উদাহৰণ হ'ল, ইয়াত বিভিন্ন ৩-৪টা ভাষাৰ উদাহৰণ দি লগত পালি ভাষাটো দি দিব পাৰে, তেতিয়া ইয়াৰ উত্তৰ হ'বগৈ পালি ভাষা। নেক্সট হৈছে প্ৰাকৃত ভাষাৰ স্তৰ হ'ল তিনিটা। ইয়াৰ MCQ হ'ব পাৰে, প্ৰাকৃত ভাষাৰ স্তৰ কেইটা? তেতিয়া ইয়াৰ উত্তৰ হ'বগৈ তিনিটা। তাৰপিছত হৈছে কীৰ্তিলতা গ্ৰন্থখনত অপভ্ৰংশৰ নমুনা পোৱা যায়। ইয়াৰ MCQ হ'ব পাৰে, কোনখন গ্ৰন্থত অপভ্ৰংশৰ নমুনা পোৱা যায়? আৰু অপশ্যনত দিব পাৰে এইখনৰ নাম কীৰ্তিলতা গ্ৰন্থ। নেক্সট পইণ্ট হৈছে প্ৰাকৃতৰ আঞ্চলিক ৰূপ 4টা। ইয়াৰ MCQ হ'ব পাৰে, প্ৰাকৃতৰ আঞ্চলিক ৰূপ কেইটা? নেক্সট হৈছে প্ৰাচ্য অপভ্ৰংশৰ শাখা 4টা। আৰু ইয়াৰ MCQ হ'ব পাৰে, প্ৰাচ্য অপভ্ৰংশৰ শাখা কেইটা? ইয়াত তেতিয়া এনচাৰ হ'বগৈ 4টা। নেক্সট আছে প্ৰাচ্য অপভ্ৰংশৰ পৰা ওলোৱা এটা ভাষা হ'ল পশ্চিমবংগৰ উপভাষা। MCQ থাকিব পাৰে, প্ৰাচ্য অপভ্ৰংশৰ পৰা ওলোৱা এটা উপভাষা হ'ল, তলত অপশ্যনত বিভিন্ন উপভাষাৰ আপোনাৰ উদাহৰণ থাকিব পাৰে। আৰু তেতিয়া ইয়াৰ এনচাৰ হ'বগৈ পশ্চিমবংগৰ উপভাষা। নেক্সট পইণ্টটো হৈছে অসমীয়া ভাষাৰ প্ৰাচীনত্বৰ বিষয়ে উল্লেখ কৰা বিদেশী পৰিব্ৰাজকজন হ'ল হিউৱেন চাং। এইটো। আৰু ইয়াৰ MCQ হ'ব পাৰে, অসমীয়া ভাষাৰ প্ৰাচীনত্বৰ বিষয়ে উল্লেখ কৰা বিদেশী পৰিব্ৰাজকজনৰ নাম
কি? এইটো এটা MCQ হ'ব পাৰে। নেক্সট পইণ্টটো হৈছে মোলান চৰ্যাপদবোৰত ব্যৱহৃত এটা অসমীয়া শব্দ। ইয়াৰ MCQ এনেকুৱা ধৰণৰ হ'ব পাৰে, চৰ্যাপদবোৰত ব্যৱহৃত হোৱা অসমীয়া শব্দ এটা হ'ল, ইয়াৰ অপশ্যনত মোলান থাকিব পাৰে আৰু অন্যান্য কিছুমান শব্দ থাকিব পাৰে, আৰু তেতিয়া ইয়াৰ এনচাৰ হ'বগৈ মোলান। নেক্সট হৈছে অসমীয়া আৰু বঙলা সাহিত্যৰ উমৈহতীয়া সম্পদৰূপে পৰিগণিত গ্ৰন্থখন হ'ল কৃষ্ণ কীৰ্তন। আৰু ইয়াৰ MCQ হ'ব পাৰে অসমীয়া আৰু বঙলা সাহিত্যৰ উমৈহতীয়া সম্পদৰূপে পৰিগণিত গ্ৰন্থখনৰ নাম কি? আৰু তেতিয়া ইয়াৰ এনচাৰ হ'বগৈ কৃষ্ণ কীৰ্তন। নেক্সট পইণ্ট হৈছে উত্তৰ পশ্চিমাঞ্চলৰ প্ৰাকৃতৰ নাম মহাৰাষ্ট্ৰী। ইয়াৰ MCQ হ'ব পাৰে উত্তৰ পশ্চিমাঞ্চলৰ প্ৰাকৃতৰ নাম কি? আৰু তেতিয়া ইয়াৰ এনচাৰ হ'বগৈ মহাৰাষ্ট্ৰী। এই ভিডিঅ'টিত এইকেইটাতো ষ্টাডি মেটেৰিয়েল লৈ আছিলো। নেক্সট ভিডিঅ'টিত আকৌ এনেকুৱা 15-16টা ইম্পৰ্টেণ্ট পইণ্ট লৈ আহিম আপোনালোকৰ, আৰু তাৰ পৰা হ'বলগীয়া সম্ভাৱনাপূৰ্ণ MCQ কুৱেশ্যন কেইটা লৈ আহিম। আশা কৰিছো